মোৰ ফেচৰ লগত সাজে নেকি গাড়ীটো নাসাজে না এইটো হ'ল ভিকাৰী এইটো হ'ল গাড়ী ভিকাৰীৰ লগত ক'ত হ'ব গাড়ী ডাঙৰে ইনষ্টাগ্ৰামত কিমান 5 মিলিয়ন কিবা আছে ভিউজ নহয় ফলোৱাৰ্ছ বহুত ডাঙৰ ইউটিউবাৰ ইয়াতে তাৰ ৰুম কেইটালে হালুৱা মিঠাই ফেমাছ সবচে ফেমাছ বহুত দাম দেই এইটো হালুৱা মিঠাই সবচে ফেমাছ হালুৱা মিঠাই হেল্ল' গুড মৰ্ণিং গাইজ এতিয়া বাজে 9টা সেইটো চাওক এইটো এটা পুৰণি জীপটো আহিছে চাওক অৱস্থা চাওক এনেকৈ লেতেৰা হৈ আছে একেলা চাওক ইমান লেতেৰা এইটো মই আপোনালোকক কমপ্লিট হোৱাৰ পিছত দেখুৱাই আছোঁ এতিয়া কেনেকৈ হৈ আছে আৰু এইটো ৱাছ কৰি ডিটেইলিং হোৱাৰ পিছত এইটো কিবা আছে বুলি কৈ আছে টেষ্টিং আছে বুলি কৈ আছে অহাকালি সেইকাৰণে এইটো চাওক অৱস্থা গাড়ীৰ আমাৰ জীৱন সামান্য টকাৰ কাৰণে কি কৰি আছোঁ আমি ইয়াতে চাওক নমস্কাৰ গাইজ এতিয়া দুপৰীয়া 12টা বাজে ৰ'দটো চাওক বহুত গৰম এতিয়া বৰষুণ আহিব চাগে অলপ পিছত মেঘ ওলাই আছে চাওক মেঘি শুই আছে মেঘালী চুলিতাৰি চাওক মই গাড়ীটো ৱাশ্বিং কৰিবলৈ কিবা কৈছিলোঁ না এতিয়া কিবাটো চাওক ইয়াৰ লুকটো চাওক কেনেকৈ হৈ গ'ল মই অলপ বাহিৰত লৈ যাম অলপ দেখাবলৈ চেষ্টা কৰিম পুৰণি মডেল জীপ আগৰ জীপ কেনেকৈ এই দি চাওক ৰ'বা পেপাৰ এটা দি দিওঁ মানে হৈছে অলপ ৱাশ্বিং হ'ল অলপ ডিটেইলিং হ'ল ভিতৰত অলপখিনি চাওক কেনে চাবি হা Arriba. অফ কৰি তো অফ বটন আগৰ জীপৰ অফ বটনটো হিচাপ এইটো চব কৰিলোঁ বাহিৰৰ পৰা দেখুৱাম আপোনালোকক চব কেনে আছিল কেনে হৈ গ'ল সেইটো আগৰ কিবাটো এতিয়া লুকটো চাওক কেনেকৈ বনাই দিলোঁ গাড়ী কি আছিলে কি কৰি দিলোঁ ইমান লেতেৰা কৰি ৰাখিছিলে দিছ ইজ লুক ইয়াতে কেৰেলাত বেছিভাগ এইটো জীপ থাকে আজি কেৰেলাত কিবা লেবাৰ ষ্ট্ৰাইক কিবা আছে বোলে কিন্তু গোটেই দোকানবোৰে বন্ধ কিন্তু আমাৰ দোকানটো বন্ধ দিয়া নাই আমাৰ মালিকটো বহুত চিপচ একেবাৰে মানে কিবা এটা বন্ধ হ'লেও বন্ধ দিবলৈ টান পায় ইয়াৰ কাৰণে আজি কামো অলপ কম কাষ্টমাৰ ইমান অহা নাই এইটো জীপ যোৱাকালি থৈ গৈছিলে সন্ধিয়া আৰু 5টামান গাড়ী এনেকৈ নৰ্মেল ৱাছ হৈ গ'ল এতিয়া চাওক গাড়ীও কম আছে ডাঙৰ গাড়ী ৰাস্তাত নচলিয়ে প্ৰায় এইটো সৰু দোকানবোৰ চলি এইটো অলপমান কিবা নপৰে না কি কয় টাউন এৰিয়াত কিবা নহয় ইয়াৰ কাৰণে এইখিনি এৰিয়াত কিবা বন্ধ নিদিয়ে প্ৰায়ভাগ মালিকে সন্ধিয়া হ'ল এতিয়া 4টামান বাজে এইটো চাওক এটা বালেনো গাড়ী আহিছে সেইটো মই দেখুৱাম গাড়ীৰ অৱস্থা কি কৰি উঠিছে এইটো চাওক বনাতবোৰ পুৰা স্ক্ৰেচ হৈ গৈছে একদম এইটো এতিয়া ৰাবিং পুলিচ কৰিলেও ৰিমুভ নহ'ব প্ৰায়ভাগ কিছু হ'ব কিছু নহ'ব এনেকৈ এইটো টাচিং কৰিবই লাগিব এতিয়া ইমান ধুনীয়া গাড়ী ব্লেক কালাৰৰ কি কৰি পেলালে এইটো চাওক এইটো এতিয়া নৰ্মেল এনে ৱাশ্বিং হৈছে লুকটো চাওক কিমান স্মকি আছে এতিয়া এইটো চাওক মই দেখুৱাই আছোঁ বাহিৰত ওলাম কাষ্টমাৰটো থৈ দিছে সেইকাৰণে বনাই আছোঁ এতিয়া ব্লগ কাষ্টমাৰ থাকিলেতো বনোৱা নহয় পেপাৰ লগাই লওঁ তাতে বাহিৰত ওলাই মই এটা শ্বুট কৰি আছোঁ আপোনালোকক
চাওক বালিনো নতুন মডেলটো চাগে এইটো চাবটো এইটো অটো ষ্টাৰ্ট হৈ চুইচৰ দি ষ্টাৰ্ট হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল এইটো 360 কেমেৰাও লগাই থৈছে সি এইটো চাওক নতুন মডেলটো ভালে লাগে ডিসপ্লেটো ডাঙৰ না কিবাটো অলৰেডি লগোৱা থাকে আৰু এক্সট্ৰাকে আফটাৰ মাৰ্কেট ডিসপ্লে লগাব নালাগে গাড়ীটো এতে লগাই অলপমান ফটো শ্বুট কৰি লওঁ কি কয় এইটো চাওক গাড়ীটো ব্লেক কালাৰ আছিল দেই ব্লেক কালাৰ গাড়ী বহুত মেইনটেনেন্স ঠিক থাকিব লাগে নহ'লে ইমান নষ্ট হ'ব না অলপমান বৰষুণ আহি যদি অলপমান ৰ'দত শুকাই থোৱা লগে লগে ৱাটাৰ মাৰ্ক এইটো গাড়ীটো লগালোঁ এতিয়া চাওক গাড়ীৰ লুকটো ব্লেক কালাৰ দেখাত ভাল লাগে কিন্তু মেইনটেনেন্স যদি ঠিক নহয় মেইনটেনেন্স যদি ভালকৈ ঠিক নকৰে অৱস্থা কি ডাউনত বাম্পাৰৰ দামত কি তলত কিবা লগাইছে চাওক এইটো ইয়াৰ কাৰণে অলপ শ্ব'টো বেলেগ হৈ আছে এতিয়া চাওক সুন্দৰ আমাৰ ফেচৰ লগত সাজে নেকি গাড়ীটো নাসাজে না এইটো হ'ল ভিকাৰী এইটো হ'ল গাড়ী ভিকাৰীৰ লগত ক'ত হ'ব গাড়ী देखा आपने लापरवाही का नतीजा है কেতিয়াবা জীৱনত লাইফত এবাৰ হ'লেও গাড়ী কিন্তু আমাৰ জীৱনত নাই তেনেকৈ গাড়ী অকল আছে পাৰি অকল পাৰি লৈছে এটা গাড়ী ল'ব নোৱাৰোঁ আৰু সি পাৰিটোকে কিস্তি মাৰিব পৰা নাই এতিয়া ভালকৈ দেখ এতিয়া বৰষুণ দেখ হৈ গ'ল ছাৰ কণ্টেকতে এতিয়া অলপ এইটো মোৰ ভিউ দিনটো কাম কৰি থাকোঁ আমাৰ কোনো মেকআপ কোনো ফেচ ৱাছ কোনো খেলা বুলি নাই দেই অতকো নাই মুখত দিনটো কাম কৰা না কাম কৰা ল'ৰা নাই তুমি যেনেকুৱা সিটোৱে দেখুৱাবা তুমি নিজৰ ফেচটো বিউটি প্লাছ লগাই বগা কৰিলে হ'ব নেকি না ব্লগাৰটো ব্লগাৰে তুমি যেনেকুৱাই তেনেকুৱাই দেখুৱাবা সেইটোৱে এইটো চাওক এতিয়া বৰষুণ আহিছে চাওঁ কেইটালৈকে আহে তেনেকৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম হাই হেল্ল' নমস্কাৰ গাইছ আমি যাই আছোঁ এতিয়া দোকানত মাছ ল'বলৈ যাম মাছ পাওঁনে নাই চাওঁ মাছ পালে কি মাছ ল'ম সেইটো আপোনালোকক অলপমান দেখুৱাম সেইটো আমি এতিয়া ৰাস্তাত গৈ আছোঁ এতিয়া সন্ধিয়াৰ ভিউ কেৰেলাৰ এই বেক চাইডে দোনো বুঢ়া এই বেক চাইডে আছে জামা মছজিদ এইটো ঘৰ এইটো চাওক কেৰেলাৰ লিচু গছ এই মালদাহে ফুলিছে আৰু পকা নাই চাই টি হা হা অঁ আছে অঁ নাপালোঁ এই মাছ দোকানো বন্ধ আছে মাছ ল'বলৈ খুজি আছিলোঁ কিন্তু মাছৰ দোকানো বন্ধ মানুহটো ওচৰত থাকিলে সুধি কিনি ল'ব পাৰিলোঁ কিন্তু আহা নাই মাছ নাপালোঁ দেই এতিয়া আমি এটা আমাৰ অসমৰ কি কয় ডাঙৰ কি আছিল ইনষ্টাগ্ৰামৰ ৰীল মাষ্টাৰৰ ৰুমত আহিলোঁ বহুত ডাঙৰ ৰীল মাষ্টাৰ 5 মিলিয়ন নে কিবা ফলোৱাৰ্ছ আছে তাৰ 5 মিলিয়ন ফলোৱাৰ্ছ আছে এইটো হয় কিবাটো এইটো হয় এইটো আমাৰ গাঁৱৰে ইনষ্টাগ্ৰামত কিমান 5 মিলিয়ন কিবা আছে ভিউজ নহয় ফলোৱাৰ্ছ বহুত ডাঙৰ ইউটিউবাৰ ইয়াতে তাৰ ৰুম সেইটো চাওক এইটো 5 মিলিয়ন কিবা লগাই এইটো হয় চিকটো এইটো বহুত ডাঙৰ ইউটিউবাৰ হয় দেই এইটো মই এইটো ইনষ্টাগ্ৰামৰ ৰীল মাষ্টাৰটো আপোনাক লাগে নেকি আমি এতিয়া আহিলোঁ
বাহিৰত থকা মানুহৰ পৰিস্থিতি তাৰ বিচনা এতিয়া তাৰ ৰুমৰ পৰা গৈ আছোঁ আমি এই যে 5 মিলিয়ন ফলোৱাৰ্ছ থকা অসমৰ ল'ৰাটো এইটো ঘৰটো চাওক ইমান ধুনীয়া ইয়াতে থাকোঁ প্ৰায়ভাগ ইয়াতে থাকোঁ ৰাতি হ'লে ইয়াতে থাকোঁ দিনত তাতে ৱাশ্বিং কৰোঁ কিবা গাড়ী ছাৰ্ভিচ কৰোঁ এইটো দোকান এই তাতে আমি এতিয়া তেল ল'ম তাতে খাৱা তেল ল'ম নোখোৱা তেল নল'ম এইটো দোকানটো এইটো দোকান এই দোকানটো দেই পিয়ন এইটো দোকান এইটো চা কেৰেলাৰ হালুৱা মিঠাই ফেমাছ চবচে ফেমাছ বহুত দাম দেই এইটো হালুৱা মিঠাই চবচে ফেমাছ হালুৱা মিঠাই এইটো তাই কিবা লৈ আছে এইটো বহুত ডাঙৰ মালিক দেই আমাৰ ইয়াতে তাই কিবা ৰিলতে বহুত টকা কামায় 5 মিলিয়ন ফলোৱাৰ্ছ থকা এইটো চা কেৰেলাৰ এইটো বহুত ফেমাছ মিঠাই দেই হালুৱা মিঠাই হালুৱা মিঠাই বুলি কয় বেলেগ বেলেগ ফ্লেভাৰ থাকে ফ্লেভাৰ বেলেগ বেলেগ হয় এতিয়া ছানফ্লাৱাৰ এইটো তেলে খাওঁ আমি এইটো স্প্ৰাইট ল'লে আম্বাতে এইটো লৈ আছে কেক এই কেৰেলাৰ এইটো ফেমাছ কেক সঞ্জয় বহুত খাওঁ লাগি আছে বোলে মোকো খাওঁ লাগি আছে বহুত এইটো ডাঙৰটো মই ল'লোঁ মই অলপ পেটটো ডাঙৰ ন মোৰ এতিয়া আমি খাওঁ আপোনালোকে চাই থাকিব তেল কিমান হ'ল নাজানো তেল আৰু পন্দ 135 135 135 হয় 140 135 টকা হ'ল ব্লগাৰ ফুড ব্লগাৰ ললোঁ ললোঁ আন্দা ইয়াতে ললোঁ টমেটো মাত্ৰ এইটো চাওক চব্জি চব্জি নিচিনা এনেই সৰু সৰু কিবা কিবি ৰাখিছে একদম খালী চব একো নাই টমেটো ললোঁ এতিয়া কিমান টকা লৈ চাওঁ টমেটো ললোঁ এতিয়া গৈ আছোঁ টমেটো ল'লোঁ 30 টকা ল'লোঁ ইয়াতে তাতে এটা বুঢ়ীতে 20 টকা লয় ইয়াতে 30 টকা গোটেই দোকানবোৰে বন্ধ আজি এতিয়া আমি আহি পালোঁ ৰুম এইটো চাওক ৰুমৰ বৰ্ড এইটো গেট আমাৰ গেটটো ভঙা হৈ আছে সিদিনা দেখুৱাইছিলোঁ না ভাঙিছে এইটো ভাঙি আছে এতিয়া গেট এইটো চেক দোকান যাব যা এই তাতে তলত দোকান আছে তাতে যাব সঞ্জয় মই গেট অপেন কৰি গুচি যাওঁ ভিতৰলৈ এই যে গেট পূৰা ভাঙি গৈছে এই তলত জুইন আছে তাতে খুলি গ'ল এইটো মালিকৰ গাড়ীটো প্লিজ ভিডিঅ'টা চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই সদায় এনেকৈ ছাপোৰ্ট কৰি যাব ময়ো আপোনালোকক ছাপোৰ্ট কৰিম থেংক ইউ আজি কাৰণে গুড নাইট সকলোকে সকলোৱে যেন ভালে থাকে সেই আশাৰে মই বাই ক'লোঁ বাই